Hello everyone, মই ৰূপজ্যোতি শইকীয়া আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল মমছ ফৰএভাৰলৈ। আমি বেবী সকলক যেতিয়া ব্ৰেষ্ট ফিডিঙৰ উপৰিও ফৰ্মুলা দিয়া আৰম্ভ কৰো তেতিয়া প্ৰায় সংখ্যক লোকেই বটলতে দিয়ে। গতিকে বটলত আমি যেতিয়া বেবিক ফিডিং কৰোৱা আৰম্ভ কৰো তেতিয়া আসলতে বটল ফিডিঙৰ ক্ষেত্ৰত বটলটো ক্লিন কেনেকৈ কৰিব লাগে তাৰ বিষয়েও জনাটো অতি প্ৰয়োজনীয়। বটল এটা দিয়াৰ ক্ষেত্ৰত যেনেকৈ আমি ফৰ্মুলা এটা ষ্টাৰ্ট কৰাৰ আগত কোনটো ফৰ্মুলা দিব লাগিব, কোনটো দিলে বেষ্ট হ'ব, এই সকলোখিনি আমি জানি লওঁ। ঠিক তেনেকৈ আসলতে বটল এটা ক্লিন ব্যৱহাৰ কৰাৰ পাছত বটলটো ক্লিন কৰি নেক্সট দিবৰ কাৰণে কেনেকৈ আমি সঠিক ৱেট তাক ক্লিন কৰিব লাগিব তাকো জনাটো অতি প্ৰয়োজনীয়। আমিও যেতিয়া বেবিক বটল ফিডিং ষ্টাৰ্ট কৰিছিলোঁ তাৰ আগতেই বটল ফিডিঙৰ আৰম্ভণিৰ দিনাৰ পৰাই আমি বটলটো কেনেকৈ সঠিক হিচাপত আমি তাক ধুব লাগিব, কি প্ৰচেছত ধুব লাগিব, সেই গোটেইখিনি কথা আমি চাই মেলি সাৰ্চ কৰি মেলি লৈছিলোঁ আৰু তাৰ পাছত প্ৰথম ষ্টাৰ্ট কৰা দিনাৰ পৰাই সেই হিচাপত আমি বটল ধুই গৈছিলোঁ। এতিয়া হয়তো বহুখিনি বহুখিনিয়ে জানিবও পাৰে বা বহু পেৰেণ্টছে যিহেতু বটল ধোৱাৰ সঠিক ৱেটো নাজানিবও পাৰে, কিয়নো প্ৰত্যেক মাক দেউতাক ফাৰ্ষ্ট টাইম সকলোখিনি কথা জানিব বিচাৰে নতুন মা দেউতাসকলে। গতিকে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আমি ফিডিং বটল এটা আচলতে সঠিক হিচাপত কি ষ্টেপ ফ'ল' কৰি আমি সঠিক হিচাপত বটল এটা ধুব লাগে, যাৰ ফলত যদি আমি সেইকেইটা ষ্টেপ ফ'ল' নকৰি এনেই নৰ্মেল পানী আৰু ক্লিনজাৰ দি ধুই থওঁ তেতিয়াহ'লে হয়তো বেবীৰ সেই বটলটোত আকৌ নেক্সট খোৱাৰ ফলত বেবীৰ বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে, এলাৰ্জি, পেটৰ বিষ, বিভিন্ন ধৰণৰ প্ৰব্লেম বেবীয়ে ফেচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু সেইবোৰ নহ'বৰ কাৰণে যাতে আমি বটল এটা একদম ভালকৈ সঠিক হিচাপত বটল এটা আমি ধুব জানো, কি প্ৰচেছ ফ'ল' কৰিব লাগে সেই সকলোখিনি আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। ফাৰ্ষ্ট এতিয়া আমি বটলটো কেনেকৈ আমি ধুব লাগে সেই গোটেইখিনি আপোনালোকক মই দেখাই লওঁ আৰু তাৰ পাছত ভিডিঅ'টোৰ শেষত দুটামান ইম্পৰ্টেণ্ট কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে ভিডিঅ'টো চাই থাকিব। তেনেহ'লে ব'লক ফাৰ্ষ্ট আমি বটল ধোৱাৰ প্ৰচেছখিনি চাই লওঁ। বটল ধুবৰ কাৰণে গাখীৰ খুওৱাৰ পাছত পানীত 2 টোপাল ক্লিনজাৰ দি পেলাই এনেকৈ মই বটলটো ৰাখি থৈছিলোঁ অলপ সময়। ক্লিনজাৰ মই এইটো ব্যৱহাৰ কৰোঁ, বেবী হাগৰ এইটো মাল্টিপাৰ্পাছ ক্লিনজাৰ। পোহৰৰ প্ৰত্যেকটো বস্তু ধুবৰ কাৰণে টয় সকলোখিনি বস্তু মই এই ক্লিনজাৰটোৱে ব্যৱহাৰ কৰোঁ। তো এই ক্লিনজাৰটোৰ 2 টোপাল মই ইয়াতে দি পেলাই অলপ সময় এনেকৈ পানী দি পেলাই এইটো ৰাখি থৈছিলোঁ। আৰু এতিয়া ইয়াৰে প্ৰত্যেকটো পাৰ্টছ খুলি লৈ তাৰপাছত এইখিনি এতিয়া আমি ভালকৈ ধুই ল'ম। প্ৰথমে এইটো নিপলটো এনেকৈ পুছ কৰি দিলেই হ'ল, এইটো খোল খাই যায়। তাৰপিছত এই ক্লিনজাৰ থকা পানীখিনি সকলোখিনিতে দি লৈছোঁ। এতিয়া ইয়াতে আমি অলপ ঠাণ্ডা পানী দিম আৰু 1 কাপ গৰম পানী মই ইয়াতে দি দিম। গৰম ঠাণ্ডা মিক্স কৰি পেলাই আচলতে এইখিনি আমি ধুম। গৰম পানী আৰু ঠাণ্ডা পানী দুইখিনি মিক্স কৰি লৈছোঁ। আৰু চাফা কৰিবলৈ এনেকুৱা এডাল ব্ৰাছৰ প্ৰয়োজন হ'ব। এই ব্ৰাছডাল লৈ আচলতে আমি ভিতৰত এনেকৈ কাপোৰ চাপোৰ সোমোৱাই বা এনেকৈ ধোৱাটো যোগ্য নহয়, কিয়নো সেইবোৰত লেতেৰা থাকিব পাৰে। ব্ৰাছডাল লৈ এনেকৈ দিলে ইয়াৰ ভিতৰত যদি গাখীৰ চাখীৰ যি লাগি কৰি থাকে তেতিয়াহ'লে সেই গোটেইখিনি পৰিষ্কাৰ হৈ যায়। গতিকে এনেকুৱা ধৰণৰ এডাল ব্ৰাছ লৈ পেলাই বটলটো আৰু ধুবৰ কাৰণে সুবিধাও হয়। গতিকে এনেকুৱা এডাল ব্ৰাছ লৈ পেলাই বটলটো পৰিষ্কাৰ কৰি এতিয়া গোটেইকেইটা পাৰ্টছ এনেকৈ আমি পৰিষ্কাৰ কৰি ল'ম। নিপুলটো আচলতে ভালকৈ পৰিষ্কাৰ কৰিব লাগে। নিপুলটোৱে যিহেতু মেইন হয়, বেবীয়ে নিপুলটোৰ জৰিয়তে যিহেতু গাখীৰ খাই সিহঁতৰ পেটলৈ যাতে কোনো ধৰণৰ বীজাণু নাযায় তাৰ কাৰণে আমি নিপুলটো পৰিষ্কাৰকৈ ধোৱাটো অতি প্ৰয়োজনীয়। গতিকে আমি এই গোটেইখিনি এনেধৰণে ভালকৈ ধুই ল'ম। এতিয়া এই আটাইখিনি মই পৰিষ্কাৰকৈ ধুই পেলাই এক্সট্ৰাকৈ থৈ লৈছোঁ। এয়া মই বটলখিনি ধুই পেলাই এনেকৈ এক্সট্ৰাকৈ গোটেইকেইটা পাৰ্টছ ধুই পেলাই এনেকৈ ৰাখি ল'লোঁ। ইফালে বটলখিনি ধুই থাকোঁতেই মই
বটলখিনি গৰমাবৰ কাৰণে আচলতে পোহৰৰ খানা বনাবলৈ যিটো ষ্টিমাৰ মই ব্যৱহাৰ কৰোঁ সেই ষ্টিমাৰটোৱে মই পোহৰৰ বটল ধুবৰ কাৰণেও ব্যৱহাৰ কৰোঁ। এয়া বটল ধুই থাকোঁতে মই ষ্টিমাৰত পানী বহাই থৈছিলোঁ আৰু ষ্টিমাৰৰ পানী এয়া দেখিছে পুৰা বকবককৈ উতলি গৈছে আৰু এতিয়া আমি এই উতলা পানীখিনিত বটলৰ গোটেইকেইটা পাৰ্টছ আমি ইয়াতে দি দিম। এটা কথা মন কৰিব, আপুনি বটল ধুবৰ কাৰণে যিখিনি পানী ব্যৱহাৰ কৰে এই পানীখিনি কেতিয়াও ডাইৰেক্ট টেপৰ পানী বা কলৰ পানী আপুনি ব্যৱহাৰ নকৰিব। এইখিনি আপুনি ফিল্টাৰ কৰা পানী ব্যৱহাৰ কৰিব, কিয়নো এনেকৈ ধোৱাৰ পাছত এইখিনি আমি শুকুৱাই ৰাখি ডাইৰেক্ট বেবীৰ আমি যিহেতু গাখীৰ বনাবৰ কাৰণে ব্যৱহাৰ কৰিম, তাৰ পাছত আৰু বটল ধোৱাৰ কোনো যিহেতু প্ৰয়োজন নাই, আমি এতিয়া এইখিনি পানী ফিল্টাৰ পানী এতিয়া এইখিনি যিহেতু পুৰা উতলি গ'ল, এই উতলা পানীত মই এতিয়া এই বটলৰ গোটেই পাৰ্টছকেইটা দি পেলাই অকণ সময় ঢাকি দিম। তাৰ পাছত এইটো বন্ধ কৰি থৈ দিম এইখিনি ঠাণ্ডা নোহোৱালৈকে। 5 মিনিটমান এনেকৈ ৰাখিম, অকণমান উতলিব দিম বটলটো পানীৰ সৈতে। তাৰ পাছত এইখিনি ঢাকি পেলাই আমি ঠাণ্ডা হ'বলৈ এনেকৈ ৰাখি থ'ম। এয়া 5 মিনিটৰ পাছত এইখিনি চাওক, বটলৰ সৈতে গোটেই পানীখিনি ভালকৈ উতলি গৈছে। প্ৰত্যেকটো পাৰ্টছ যিহেতু এতিয়া পুৰা উতলি গৈছে, এতিয়া এইখিনি আমি গেছটো বন্ধ কৰি দিম। গেছটো বন্ধ কৰি পেলাই আমি এতিয়া এইখিনি এনেকৈয়ে সম্পূৰ্ণ ঠাণ্ডা হোৱালৈকে বটলটো ইয়াতে আমি এই পানীখিনিতে সম্পূৰ্ণ ঠাণ্ডা হোৱালৈকে এনেকৈ ৰাখি থ'ম। যেতিয়া সম্পূৰ্ণ ঠাণ্ডা হৈ যাব তাৰ পাছত আমি ইয়াৰ পৰা বটলৰ পাৰ্টছখিনি উলিয়াই অকণমান শুকুৱাই পেলাই বেবীক ব্যৱহাৰ কৰিব পাৰিম। আধা ঘণ্টামানৰ পাছত এইটো পুৰা ঠাণ্ডা হৈ গৈছে। ঠাণ্ডা হৈ যোৱাৰ পাছত এতিয়া এই গোটেইখিনি আমি পানীৰ পৰা উলিয়াই ল'ম। এইখিনি ঠাণ্ডা হৈ গৈছে, পানীৰ পৰা এতিয়া এইখিনি উলিয়াই এখন শুকান কাঁহীত এইখিনি থৈ ল'ম। থৈ লৈ এইখিনি আমি ভালকৈ পানীটো জোকাৰি পেলাই বটলটো নেক্সট বেবীক আমি ফিডিং কৰাবৰ কাৰণে ৰেডি কৰি থ'ব পাৰিম। এয়া মই এনেকৈ এখন প্লেটত এই গোটেইখিনি ৰাখি লৈছোঁ। আপুনি বটলটোত যি এক্সট্ৰা পানী থাকে সেই পানীখিনি এনেকৈ কোবাই পেলাই আপুনি এইখিনি বটলৰ পৰা এক্সট্ৰা পানীখিনি জোকাৰি ল'ব। জোকাৰি লৈ এতিয়া এই গোটেইখিনি মই পাৰ্টছকেইটা লগাই দেখাই দিওঁ আপোনাক। দেখাই তাৰপিছত এইখিনি নেক্সট বেবীক আমি গাখীৰ খুৱাবৰ কাৰণে এইটো সম্পূৰ্ণ পৰিষ্কাৰ হৈ গ'ল আৰু এতিয়া আমি এইটোত বেবীৰ নেক্সট গাখীৰটো আমি ৰেডি কৰি খুৱাব পাৰিম। প্ৰত্যেকটো বটলৰে আচলতে নিপলটো লগোৱা ছিষ্টেম বেলেগ থাকে। আপুনি যিটো বটল ইউজ কৰিব সেই বটলৰ নিপল লগোৱা ছিষ্টেমটো চাই ল'ব। মই যিহেতু ফিলিপছ এভেণ্টৰ বটল ব্যৱহাৰ কৰোঁ, ইয়াত এইখিনিতে এটা এনেকুৱা চিন থাকে আৰু এই নিপলতো ছেম এটা এনেকুৱা চিন থাকে। সেই দুইটা বস্তু পুৰা পোনে পোনে কৰি ল'ব লাগে। সেই দুইটা এনেকৈ নিপুলৰ এই দাগটো আৰু ইয়াত থকা দাগ দুইটা সমান হ'ব লাগে আৰু সমানকৈ লগাই পেলাই আমি এইটো এই বাহিৰলৈ এনেকৈ টানি দিব লাগে। এইটো হৈ গ'ল। তাৰপিছত এইটো এতিয়া বটলত আমি ৰেডি কৰিলোঁ। কৰি এতিয়া এইটো এনেকৈ মই পৰিষ্কাৰকৈ ধুলোঁ আৰু এতিয়া এইটো এনেকৈ এটুকুৰা চাফা জেগাত আপুনি য'ত গাখীৰ চাখীৰ বেবীৰ গোটেই বস্তুখিনি ৰাখে তাত এই বটলটো ধুনীয়াকৈ এনেকৈ থৈ দিব আৰু নেক্সট টাইম আপুনি আপোনাৰ বেবীক খুৱাবৰ কাৰণে এই বটলটো ৰেডি হৈ গৈছে। আপুনি এনেকৈ পৰিষ্কাৰ কৰি আপোনাৰ বেবীক আপুনি গাখীৰ খুৱাব পাৰিব। ভিডিঅ'টোত দেখুৱাৰ ধৰণে মই মোৰ বেবীৰ বটলসমূহ ক্লিন কৰিছিলোঁ। তো এনেকৈ আপোনাৰ যদি ষ্টিমাৰ আছে, আপুনি ষ্টিমাৰ নাইবা আপুনি তেনেকুৱা ধৰণৰ মুকলি পাত্ৰ লৈ পেলাই আপোনাৰ বেবীৰ বটল আপুনি ক্লিন কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰি মাৰ্কেটত কিছুমান ষ্টেৰিলাইজাৰ কিনিবলৈ পায়, ফিডিং বটল ষ্টেৰিলাইজ কৰাৰ। তো আপুনি যদি বিচাৰে তেনেধৰণৰ ষ্টেৰিলাইজাৰ কিনি পেলাইও আপুনি ব্যৱহাৰ কৰিব পাৰে। কিন্তু মই ষ্টেৰিলাইজাৰ কিনা নাছিলোঁ। মই এই প্ৰচেছটো ফ'ল' কৰিয়ে মোৰ বেবীৰ ফিডিং বটল ক্লিন কৰিছিলোঁ। তো আজি এইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এনেকৈ বিচাৰিলে আপুনি আপোনাৰ বেবীৰ ফিডিং বটল ক্লিন কৰিব পাৰিব। নেক্সট এটা কথা ক'ব বিচাৰিম যে আপুনি এতিয়া হয়তো মনলৈ আহিব পাৰে যে এই সম্পূৰ্ণ প্ৰচেছটো ফ'ল' কৰি আমি বেবীৰ বটল এটা দিনটোত কেইবাৰ ধুম।
এতিয়া এইখিনিতে ক'ব বিচাৰিম যে আমি যিহেতু দিনটোত কেইবাবাৰো খাদ্য খাওঁ বুলি আমিতো দিনটোৰ শেষত ভালকৈ ধুম বুলি প্ৰথম কেইবাৰত আমি জাষ্ট চিম্পলকৈ আৰু আউখালি থৈ নিদিওঁ যিমানবাৰ আমি খানা খাওঁ সিমানবাৰেই আমি প্ৰত্যেকটো বাৰতে আমি কি কৰোঁ সম্পূৰ্ণ ধুনীয়াকৈ পৰিষ্কাৰকৈ কাঁহী বাতিবোৰ ধুই পেলাই ৰাখোঁ নেক্সট বাৰ খাবৰ কাৰণে ঠিক তেনেকৈ আমি বেবীৰ ফিডিং বটলৰ ক্ষেত্ৰতো একেই কথাই আমি বেবীক এবাৰ ফিড কৰোৱাৰ পাছত নেক্সট টাইম ফিড কৰোৱাৰ আগত এই সম্পূৰ্ণ প্ৰচেছটো ফ'ল' কৰি আমি বটলটো ক্লিন কৰিব লাগিব আৰু তাৰ পাছতহে আমি বেবীক নেক্সট আমি বটলটো দিব পাৰিম গতিকে আপুনি যদি দিনটোত 3বাৰ 4বাৰ আপোনাৰ বেবীক বটল ফিড কৰায় তেতিয়াহ'লে আপুনি এই সম্পূৰ্ণ প্ৰচেছটো দিনটোত 3-4বাৰে ফ'ল' কৰিব আৰু যদি এবাৰ বেবীক বটল ফিড কৰায় তেতিয়াহ'লেতো আপুনি জাষ্ট এবাৰ ফ'ল' কৰিব মুঠতে এটা কথা মনত ৰাখিব যে আপুনি বেবীক এবাৰ ফিড কৰোৱাৰ পাছত নেক্সট টাইম বটলটোৰে ফিডিং কৰোৱাৰ আগত এই সম্পূৰ্ণ প্ৰচেছটো ফ'ল' কৰি আপুনি বটলটো ধুই ল'ব তাৰ পাছতহে নেক্সট আপুনি বটল ফিডটো কৰাব তো বেবী বটল এটা ক্লিন কৰাৰ ক্ষেত্ৰত যিমানখিনি কথা আমি মন কৰিবলগীয়া আছিল কি পদ্ধতিৰে আমি আচলতে সঠিক হিচাপত বটল এটা আমি ক্লিন কৰিব লাগে এই গোটেইখিনি কথা আজি আপোনালোকৰ লগত মই আপোনালোকৰ হেল্প হ'ব বুলি ভাবি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ যদিহে আপুনি অলপ হ'লেও হেল্প হৈছে বুলি ভাবে আপোনাৰ সুবিধা হৈছে মোৰ কথাখিনি জানি পেলাই যদি আপোনাৰ হেল্প হৈছে বুলি ভাবে তেতিয়াহ'লে আপুনি এটা লাইক কৰিব কমেণ্ট ছেকশ্যনত নিশ্চয় কমেণ্ট কৰি জনাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক কিয়নো যাতে নেক্সট কোনো ভিডিঅ' আপুনি মিছ কৰিবলগীয়া নহয় তেনেহ'লে আজিলৈ আপোনালোক সকলোৰে মাজৰ পৰা ইমানতে মই বিদায় মাগিছোঁ ধন্যবাদ নমস্কাৰ বাই বাই